হেল্ল' মই ওলাইছোঁ এতিয়া নামঘৰলৈ জন্মাষ্টমী বুলি। ভাদ মাহত ক'তো নামঘৰত যোৱা নাই, সেইকাৰণে আজিয়ে সেৱাদান সমস্তগৰাকী সেই যি কামনা লক্ষ্য লৈছে প্ৰিয় ভগৱন্ত শুক্লখনৰ মনৰ বাঞ্ছাখিনি পূৰণ কৰক। এই অৰ্থ সবাৰো হৈ ভগৱন্তৰ চৰণাধৰি দোহা বুলি কীৰ্তন কৰি মতা হৈছে এইখিনি প্ৰাৰ্থনা। আজি জন্মাষ্টমী আৰু ভাদ মাহ উপলক্ষে গোটেই ঢেকীয়াখোৱা নামঘৰটোত বহুতো সমাগম ঘটিছে। কোনে দৰকাৰ একেটা কাম কৰিছে। এয়া আজি ঢেকীয়াখোৱা নামঘৰ আহিলোঁ।